আজিৰ প্ৰথম প্ৰশ্ন এলাৰ্জি ৰোগীৰ বাবে কোনটো ফল বেছি ক্ষতিকাৰক আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ বাদাম বি কল সি অমিতা ডি মধুৰিআম শুদ্ধ উত্তৰটো হ'ল বিকল্প বি কল পৰৱৰ্তী প্ৰশ্ন কোনটো শাক-পাচলি খালে মানসিক চাপ কমে আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ পুঁইশাক বি বিলাহী সি মূলা শাক ডি ফুলকবি শুদ্ধ উত্তৰ বিকল্প বি বিলাহী পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন চহৰক সুৰাৰ চহৰ বুলি কোৱা হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ গুজৰাট বি চেন্নাই সি ভোপাল ডি কলিকতা শুদ্ধ উত্তৰ বিকল্প এ গুজৰাট শেষ প্ৰশ্ন ভাতৰ লগত কেঁচা নহৰি খালে কিবা ৰোগ নহয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ হৃদৰোগ বি এচিডিটি সি আলচাৰ ডি কিডনিৰ ৰোগ শুদ্ধ উত্তৰটো হ'ল বিকল্প বি এচিডিটি যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব জয় আই অসম